মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল নমস্কাৰ গুড মৰ্নিং সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো আশা কৰিছো এই ভোগালী বিহু যেটো আমাৰ ভোগৰ উৎসৱ সকলোৰে যেন ভালে কুশলে পাৰ হয় আমাৰ সকলোৰে মৰমৰ সকলোৰে স্নেহৰ ভোগালী বিহুৰ সময় এতিয়া গতিকে আপোনালোকলৈ নতুন ভিডিঅ' এটি লৈ আনিছো আশা কৰিছো আপোনালোকে ভাল পাব আমি ইনো ভোগালী বিহুত কি কৰিলো কি খাম কি কৰিম তাকে আপোনালোকক অকমান দেখুৱাম বুলি ভাবিছো সৰু সুৰা জাস্ট মই কিছুমান ভিডিঅ' লৈছো আৰু তাকে আপোনালোকক দেখুৱাম গতিকে আশা কৰিছো আপোনালোকে ভাল পাব আৰু সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু আজি বিহুৰ প্ৰথম দিন গতিকে এতিয়া আমি মেজি জ্বলাম দেউতাই ধুনীয়াকৈ সৰু মেজি এটা বনাইছে আৰু আমি এই পৰম্পৰা ৰাখি আহিছো প্ৰতি বছৰে আমি মেজি জ্বলাও ঘৰতে সকলোৱে মিলি খুব ভাল লাগে এনেকৈ আৰু সকলোৰে মংগল কামনা কৰি অগ্নি দেৱতাৰ আশীৰ্বাদ লওঁ এনেকৈ খুব ভাল লাগে ঘৰতে কৰি আপোনালোকক এতিয়া দেখুৱাম আৰু আমি এতিয়া ৰেডি হৈছো মেজি জ্বলাবৰ কাৰণে গতিকে আহক এতিয়া মেজি জ্বলাবলৈ যাওঁ দেউতাই মেজি বনাই আছে প্ৰতিবাৰৰ দৰে সেইকাৰণে মই অলপ ভিডিঅ' কৰিছো আমাৰ ইফালে ঢেৰ কলগছ আছে এইফালে বান্দৰ আহিছে এয়া চোৱা এই ৰুটি এখন মই কাউৰীক খাব দিছিলোঁ আমি দিওঁ সদায় কাউৰী বা চৰাইক ৰুটি চাউল তেনেকৈ খাব দিওঁ ইফালে এতিয়া বান্দৰে আহি খাই আছে জ্বলাবৰ কাৰণে ৰেডি হৈছোঁ এইফালে আছে দেউতা মা কমল দা এইফালে আছে দীপদা চম্পু হাই দিয়া দীপদা আমি মেজি জ্বলাম নিয়ম অনুসৰি আমি সদায় প্ৰতি বছৰে ইয়াতে আমি মেজি জ্বলাওঁ সপৰিয়ালে সেয়ে আজি এইটো অগ্নি পূজা বুলি কয় তাকে আমি প্ৰত্যেকে এতিয়া আমি সেৱা কৰিম চাকি বন্তি জ্বলাইছোঁ নমস্কাৰ সকলোলৈ ভোগালী বিহু বহুত বহুত শুভেচ্ছা জ্যেষ্ঠজনলৈ মোৰ শ্ৰদ্ধা আৰু মোৰ মৰমৰ ভাইটি ভণ্টি আৰু লগৰ সকলোলৈ বহুত বহুত ভোগালী বিহু মৰম আৰু ভাল পোৱা থাকি আৰু আপোনালোকে হয়তো ভিডিঅ'টো দেখিছে আৰু দেখিব যে আমি এনেদৰে মেজি জ্বলাইছোঁ আৰু আমি যদিও কংক্ৰিত মহানগৰীৰ বাসিন্দা তথাপিতো আমাৰ মা দেউতাহঁতে সদায় এই পৰম্পৰা সৰুৰ পৰা আমি দেখি আহিছোঁ আমি এই পৰম্পৰা জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু আশা কৰোঁ আগন্তুক দিনতো আমি এনেদৰে জীয়াই ৰাখিম মোৰ আৰু মোৰ ভণ্টি দাদাহঁত আছে আৰু লগতে এই হিচাপতে কওঁ যে বৰ্তমান যি পৰিস্থিতি এই পৰিস্থিতিৰ যেন অসমৰ দেশৰ পৰিস্থিতি এই পৰিস্থিতিবোৰ যেন বেয়া অপায় অমংগলবোৰ দূৰ হওক সকলোৰে জীৱনত সুখ শান্তি আৰু সমৃদ্ধি আহক সেইটোৱে মোৰ প্ৰাৰ্থনা আৰু শেষত এইটোৱে ক'ম আৰু সকলোৱে সুখত থাকক ভালে থাকক সেইটোৱে বিচাৰিম আৰু সকলোলৈ ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা ধন্যবাদ মেজি জ্বলি শেষ আমি ৰাতিপুৱাই মেজি জ্বলাই মেলি এতিয়া প্ৰসাদ বিতৰণ কৰা সময় এতিয়া আমি প্ৰসাদ বিতৰণ কৰিম আৰু তাৰ পিছত এতিয়া আমি দৈ চিৰা সান্দহ তেনেকৈ লৈছোঁ খাবলৈ আৰু পিঠা লাৰু ৰেডি কৰি আছোঁ আৰু দেউতাই ফালে খাই আছে আজি ভোগালী বিহু উপলক্ষে সমূহ ৰাইজলৈকে মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৰে
ভালে কুশলে যাওক, সুখে শান্তিৰে যাওক, সকলোৰে মংগল হওক, তাকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। মাও আছে। এতিয়া আমি দৈ চিৰা খাই আছোঁ। আজি এই ভোগালী বিহুৰ প্ৰথম দিনাখন, মাঘৰ প্ৰথম দিনাখন আজি আমি প্ৰথমতে দৈৰ সৈতে বৰা চিৰা খাইছোঁ। তাৰ পৰা আমি এতিয়া আৰু ইয়াতে অকণমান মাহ কাঢ়া লোৱা হৈছে, পিঠা পনাও থাকিব। এয়ে আৰু আজি আমি ভাত নাখাওঁ, আমাৰ এইটো পৰম্পৰা আৰু যে বিহুৰ দিনাখন আমি ভাত নাখাওঁ। গতিকে দুপৰীয়া আকৌ দৈ চিৰা বা তেনেকুৱা কোমল চাউল আদি কৰি খাম আৰু সেইটোৱে। বিহুৰ সকলো অসমবাসী ৰাইজ তথা পৰিয়ালৰ সকলোকে আত্মীয় স্বজনক মই ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। চবে হাঁহি ফূৰ্তিৰে দিন কটাওক, ভালদৰে খাওক। গোটেই দিনটো দৈ চিৰা লৈছোঁ খাবলৈ, আপোনালোকেও খাওক, হাঁহি মুখে থাকক, দিনবিলাক পাৰ কৰক, যাতে ভৱিষ্যত সকলোৰে উজ্জ্বল হয়, এই কামনা। এতিয়া ময়ো খাব লৈছোঁ দৈ চিৰা। মোৰ আটাইতকৈ প্ৰিয় দৈ। অলপ খাওঁ ৰাতিপুৱা। আজি যিহেতুকে আমি ভাত নবনাই, আজিৰ দিনত ভাত নাখাওঁ, আৰু দৈ চিৰা, কোমল চাউল, সান্দহগুড়ি, পিঠা, লাড়ু, চিৰা তেনেকেই খোৱা হয় আৰু আৰু আপোনালোকে কি কি খায়, কি কি কৰে পাৰিলে জনাব। যিহেতু আমি ভোগালী বিহুৰ কাৰণে অতি আগ্ৰহেৰে ৰৈ থাকোঁ সকলোৱে, নহয় জানো? ভোগালী বিহুতে আমাৰ ইমান খোৱা হয় আৰু পিঠা লাড়ু বনোৱা হয়। চ' তেনেকৈ আনন্দ ফূৰ্তি কৰি ভাল লাগে ঘৰৰ মানুহৰ লগত, সকলোৰে লগত। অলপ খালোঁ, বহুত টেষ্টি। আৰু পিঠা লাড়ু নিজ হাতে বনাই খোৱাৰ মজাই বেলেগ হয়, নহয় জানো? আজিকালিতো বজাৰত এভেইলেবল হয়, বজাৰত কিনিবলৈ পোৱা যায়, কিন্তু বজাৰতকৈ ঘৰত নিজে হাতে বনাই খাই বেছি ভাল লাগে, বেছি সোৱাদ পোৱা যায়। আজিৰ এই ভিডিঅ'টোত অকল আজিৰ ভিডিঅ' নহয়, ইয়াত ৩-৪ দিনৰ ভিডিঅ' ক্লিপ মিলি পেলাই এটা ভিডিঅ' মই বনাইছোঁ। চ' আশা কৰিছোঁ আপোনালোকে ভাল পাব। যোৱা ৩-৪ দিনৰ পৰা আমি কি কি কৰিলোঁ আৰু কি কি পিঠা লাড়ু বনালোঁ তাকে আপোনালোকক অকণমান দেখুৱাইছোঁ। গতিকে ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, আপোনালোকে বেয়া নাপাব, সম্পূৰ্ণ ভিডিঅ'টো চাব দেই সকলোৱে। উৰুকাৰ ৰাতি আমি কি কি কৰিলোঁ আপোনালোকক অকণমান দেখুৱাওঁ। অকল উৰুকাৰ ৰাতি নহয়, উৰুকাৰ গোটেই দিন ৰাতি কালি বহুত পিঠা পনা বনালোঁ, আৰু দিনটো ইমান কষ্ট হৈছে, অলপো ৰেষ্ট পোৱা নাই। তাৰপিছত ৰাতি মোৰ গা বেয়া হৈ গ'ল। গা বেয়া হ'লেও তথাপি অলপমান চেলিব্ৰেট কৰিছোঁ, কিবা কিবি খালোঁ, বহুত ভাল লাগিলে। আৰু পুৰা মাংস খালোঁ কালি আকৌ এবাৰ যিহেতুকে বাহিৰত জুই ধৰা হয়, তেনেকৈ জুইত পুৰি খাই বেছি ভাল লাগে। তো এতিয়া আপোনালোকে চাওক উৰুকাৰ দিনটোত আমি কি কি কৰিলোঁ। হেল্ল' এভৰিৱান, হেপী উৰুকা। আজি উৰুকাৰ ৰাতি। এতিয়া আপোনালোকে সকলোৱে ভালে ভালে থাকক, ভোগালী বিহু উদযাপন কৰক, তাকে কামনা কৰিছোঁ। আজি উৰুকাৰ দিনটো বহুত ব্যস্ততাত গ'ল, গতিকে ভিডিঅ' বনালোঁ, এডিট কৰিলোঁ, এদিনতে বহুত কৰিব লগা হৈছে। চ' অকণমান এদিনতে কৰিবলগীয়া হ'লে প্ৰব্লেম হয়, তথাপিতো মই কৰিব চেষ্টা কৰিছোঁ, আগবঢ়াইছোঁ আপোনালোকলৈ ৰেচিপি এটা। আৰু উৰুকা বুলি আজিও আমাৰ কিছুমান যা যোগাৰ চলি আছে, মাহঁতেও কিবা কিবি বনাই আছে, আৰু দেউতাই জুই ধৰিছে বাহিৰত। চ' আপোনালোককো লৈ যাম এতিয়া বাহিৰৰ জুই দেখুৱাওঁ অকণমান, আৰু চাই থাকক ভিডিঅ'টো। আজি কেক বনালোঁ, কেকৰ অৰ্ডাৰ আছিলে, এতিয়া ল'ব আহিব, সেইকাৰণে ৰৈ আছোঁ। আৰু কেকটো ৰেডি হৈ গৈছে সম্পূৰ্ণ। এয়া কেকটো বনালোঁ, কেক বনাই ৰেডি হৈ গ'ল। ডিজাইনটো ভালকৈ দেখুৱাই দিম বাৰু মই। এতিয়া কেকটো ফ্ৰিজত থৈ দিওঁ অলপ সময়। কেকটো ফ্ৰিজত থৈ দিলোঁ, আৰু বাকী অলপ ক্ৰীম ৰৈ গৈছে। চ' ক্ৰীমখিনি এতিয়া ভালদৰে থৈ দিম, যাতে এইখিনি বেয়া নহয়, নহ'লে ফ্ৰিজত থৈ দিলে শুকাই যাব পাৰে। আৰু এতিয়া আমি বনাই আছোঁ নাৰিকলৰ পিঠা। খাই খুব ভাল লাগে। নাৰিকল আছিলে বহুখিনি, সেইকাৰণে ভাবিলোঁ এই পিঠাটো বনাওঁ। আৰু আপোনালোকে নিমখীয়া জ্বলা পিঠা খালেনে নাই? ভজা পিঠা কোনে কোনে খালে আৰু কেনেকুৱা পালে জনাব।
অলপ বেলেগ সোৱাদৰ হয় জ্বলা নিমখীয়া পিঠাটো, কাৰণ আমি নাৰিকলৰ পিঠা খাই খাই কেতিয়াবা আমুৱাই যায়, বহু মিঠা হয়, তেতিয়া আপুনি জ্বলা নিমখীয়া পিঠাটো বনাই খাব পাৰে। আৰু এয়া চাওক, এইকেইটা মই বনাই আছোঁ, ডিজাইনটো দিছোঁ। আমাৰ এইবাৰ বিহু অহাৰ আগতে পিঠা বনাই খাই শেষ, আৰু সদায় বনায়ো আছোঁ খায়ো আছোঁ, চবকে খুৱাইও আছোঁ। তাকে মই মাক কৈ আছিলোঁ, মানে এইবাৰ এইবাৰ বুলি নহয়, যোৱাবাৰো তেনেকুৱা হৈছিলে, মানে যিহেতু মই কুকিং চেনেলৰ কাৰণে বনাব লাগে আগতীয়াকৈ, সেইকাৰণে বিহু অহাৰ আগতেই পিঠা বনাই খাই মেলি শেষ হৈ যায়। বিহুৰ সময়লৈকে আৰু বনাই থাকিব লাগিব। আজিও যা যোগাৰ কৰি আছোঁ, আজি আৰু তিল ধোৱা হৈছে, তাৰপিছত চাউল ৰেডি কৰা হৈছে, বৰা চাউলৰ পিঠা বনোৱা হ'ব। আজি নহ'ল, কাইলৈ বনাম বৰা চাউলৰ পিঠা, মা আৰু মই মিলি। আপোনালোকক দেখুৱাম কি কি বনাওঁ দেই, চাই থাকিব। মই ডিজাইনটো দি আছোঁ, মায়ে ভাজি আছে। এইকেইদিন বহুত মানুহ আলহী আহি আছে, চবকে খুৱাই আছোঁ, বনাই আছোঁ। আৰু এয়া হৈছে পাটিচপ্তা পিঠা, মোৰ আটাইতকৈ ফেভৰেট পিঠা পাটিচপ্তা পিঠা। গোটেইকেইটা পিঠা লাৰুৱে মোৰ ফেভৰেট হয়। ক'বলৈ গ'লে মোৰ চব প্ৰিয় হয়। আৰু বনাইছোঁ ক্ষীৰ পিঠা, গাখীৰত দিয়া ক্ষীৰ পিঠা। এয়া কেনে লাগিছে? এয়া অকণমান ফ্ৰিজ কাভাৰটো চেঞ্জ কৰিলোঁ, আগৰখন একদম বেয়া ফাটি গৈছিল, এয়া নতুন আনিছোঁ, অফাৰ পালোঁ অনলাইন। কেনেকুৱা লাগিছে জনাব দেই, কালাৰটো আৰু ডিজাইন। এটা ছেট আনিছোঁ, এয়া চাওক কি ধুনীয়া ৰেফ্ৰিজাৰেটৰ মেট। ডিজাইনটো দেখি খুবেই ভাল লাগিছিলে, সেইকাৰণে অৰ্ডাৰ কৰিছিলোঁ অনলাইন। ক্লিন কৰিলোঁ, এতিয়া ইয়াতে লগাই দিছোঁ, প্ৰেছ কৰি দিছোঁ। তেতিয়া আৰু মানে লেতেৰা নহ'ব আৰু গ্লাছ কেইখন, টেম্পাৰ গ্লাছ কেইখন ভিতৰত। ধুনীয়া লাগিছে ন, বহুত ধুনীয়া হয়। বিহুৰ তিল পিঠা মা আৰু মই বনালোঁ পৰহি। আজি দিনটো পিঠা বনাওঁতে গ'ল, বহুত ধৰণৰ কাম থাকে বিহু বুলি ক'লেই। চ' পিঠাৰ কাৰণে পিঠাগুড়ি আকৌ এবাৰ আজি বনালোঁ। আমি বৰা চাউলৰ পিঠা, যোনটো শুকান পিঠা বুলিও কোৱা হয়। চ' শুকান পিঠা তিল আৰু নাৰিকলেৰে বনালোঁ, সেইকাৰণে আজি বৰা চাউলৰ পিঠাগুড়ি ৰেডি কৰিলোঁ দিনত, তাৰপিছত তিলখিনিও ৰেডি কৰা হ'ল, নাৰিকল, তেনেকৈ দিনত বহুত সময় লাগিলে। চাওক ধুনীয়া হৈছে পিঠাকেইটা, আৰু খায়ো ভাল লাগিছে, খালোঁ চাহেৰে, খুব টেষ্টি হৈছে। আৰু বিহু বুলি ক'লে এই বৰা চাউলৰ শুকান পিঠা নাথাকিলে কিবা এটা আধৰুৱা যেন লাগে। আৰু এতিয়া এইয়া পিঠাগুড়ি, এইখিনি মায়ে মঠিছে পিঠাগুড়িৰে। এইটো বৰা চাউলৰ নহয়, এইটো আপোনাৰ যোনটো ভাত খোৱা চাউল, সেই চাউলৰে পিঠাগুড়ি হয়। এয়া চাওক এনেকৈ গোল কৰিব লাগে। আৰু ইয়াত লৈছোঁ অলপ ৰিফাইন তেল, অলপ দেখাই দিছোঁ। পিঠা এইখিনি বহল কৰি ল'লোঁ। এতিয়া আমি অলৰেডি পিঠা বনালোঁ, তাৰে তিলৰ এই মিশ্ৰণখিনি ৰৈ গৈছে, তিল আৰু গুড় মিক্স কৰা হৈছে। এইখিনি ইয়াত এনেকৈ দিম চামুচেৰে। ইয়াতে অলপ দেখাই দিলোঁ আপোনালোকক। পিঠাগুড়িৰ এই পিঠাটো আমি যোনটো নাৰিকল তিলেৰে বনাওঁ, খুব ভালকৈ পিঠাগুড়িখিনি মঠিব লাগে, নহ'লে ফাটি যায়। আজি পিঠা বনাওঁতে মোৰ হাত পুৰিলে, এয়া এইখিনিত পুৰিছে, আৰু এই আঙুলি তিনিটা পুৰিছে, গৰম এনেকৈ চুই দিছোঁ। আৰু বনাইছোঁ নাৰিকলৰ লাড়ু। পিঠা ভাজি আছোঁ এতিয়া।
এতিয়া মই মুড়ি লাৰু বনাবলৈ আৰম্ভ কৰিম। এয়া চাওক মুড়ি লৈছো আৰু কেৰাহী পাতি দিছো আৰু 2-3টা মান লাৰু ৰেচিপি আজি বনাম। তিলৰ লাৰু, চিৰাৰ লাৰু, তাৰপিছত ইফালে মাংস আছে, মাছ আছে, এয়া মাছ মায়ে ইফালে মাংস ধুই আছে। আজি হ'ব আমাৰ আৰি মাছ। আৰি মাছৰ ৰেচিপি বনাম। হৈছে পাঠা মাংস, হৈছে বনলেছ চিকেন। চিকেনখিনি আনিছে এইটো পুৰি খাবৰ কাৰণে। এয়া আমি গৰমে গৰমে মুড়িৰ লাৰু বনাই আছো। মুড়িৰ লাৰু মানে একদম গৰমে গৰমে বনাব লাগে ন, ঠাণ্ডা হৈ গলে চেপটো নলয়, সেইকাৰণে গৰম হৈ থাকোতে বনাই আছো, মা আৰু মই মিলি একেলগে। এয়া চাওক বহুত এটা বনাইছো অলৰেডি। পিঠা লাৰু শেষ হৈ আছে আৰু বনাইও আছো। পিঠাগুড়িও শেষ হৈ আছে, বনাই আছো, মানে চবকে খুৱাইও আছো, নিজেও খাই আছো। খুব ভাল লাগে এইকেইদিন এনেকে। কেইটামান নাৰিকলৰ লাৰু আছে, 5টামান শেষেই হ'ল আৰু। আমি দিনৰ সাজৰ কাৰণে বনালো। বায়ে মাংস ৰান্ধিলে, ছাগলীৰ মাংস, বেঙেনা পোৰা আছিলে আৰু কিবা কিবি আছিলে। ভাত খাই ললো। ভাত খাই মেলি এতিয়া আকৌ বনাবলৈ লৈছো চিৰাৰ লাৰু। গতিকে মা আৰু মই বনাম। এইবাৰ চিৰাৰ লাৰুত ধৰিছো। এয়া বহুকেইটা হৈছে, ধুনীয়া হৈছে। গোটেই দিনটো কষ্ট হৈছে বাবে মূৰৰ বিষ, কঁকালৰ বিষ হৈছে। দিনটো থিয় হৈ আছো আৰু লাৰু পিঠা বনাই আছো, তেনেকে এটাৰ পিছত এটা বনাই আছো। তাৰ মাজতে ভিডিঅ' ৰেকৰ্ড কৰিছো। বহু ধৰণৰ কাম থাকে, ঘৰুৱা কামো বহুত থাকে। হেল্ল', আমি সকলোৱে একেলগে খাওঁ আৰু এসাঁজ। তো আজি মই ভাবিলোঁ চিকেন ড্ৰাই ফ্ৰাই অকণমান দায়িত্ব লৈছোঁ মই, তাকে মিক্স কৰি আছোঁ। এয়া চাওক, বেছি নহয় আৰু চবেই দুপিচকৈ খোৱাকৈ। মোৰতো এতিয়াই লোভ লাগি গৈছে। আমি সকলোৱে মিলিজুলি এতিয়া সেয়া কৰিম, এনে অভেনতে খোৱা হয় ড্ৰাই ফ্ৰাই কৰি, কিন্তু আমি জুই ধৰিছোঁ। এতিয়া আমি জুইত পুৰিম আৰু একদম মজা মজা আৰু তন্দুৰী টাইপ বনাই দিম আৰু এতিয়া ড্ৰাই ফ্ৰাই প্লাছ তন্দুৰী হৈ যাব। দীপদায়ে মাংসখিনি পুৰিলে। এতিয়া চাট মছলা, পিঁয়াজ দি পেলাই আমি খাম। আৰু ইফালে দাদাই মাংস ৰান্ধি আছে আৰু মাছৰ তৰকাৰী খৰিৰ জুইত, খুবেই টেষ্টি হয়। আমি আজি বিহুৰ প্ৰথম দিন অগ্নিক দিলোঁ। এতিয়া আমি ঘৰৰ সকলোৱে মিলিজুলি এতিয়া আমি পিঠা খাম। তেল পিঠা আগৰবাৰ বনোৱাখিনি অলৰেডি শেষ হৈ গ'ল। এয়া দ্বিতীয়বাৰৰ বাবে বনাই আছে মায়ে। এতিয়া আমি বনাবলৈ লৈছো আৰি মাছৰ এটি ৰেচিপি। আজি মায়ে ৰান্ধিব ওলাইছে। আৰু মই AK ক্ৰিয়েশ্যনছৰ কাৰণেও ভিডিঅ' বনাম। ৰেচিপিটো আপোনালোকে AK ক্ৰিয়েশ্যনছত চাব পাৰিব। ধুনীয়াকৈ উতল আহিছে আৰু মাছখিনিও সিজি গৈছে। ধনিয়া পাতখিনি মই ইয়াতে ওপৰত দি দিম। হৈ গ'ল আমাৰ মাছৰ টেষ্টি ৰেচিপি। গোল গোল লুচি। আমি এতিয়া পিঠা বনোৱাত ব্যস্ত। এয়া নাৰিকল অকণমান আছে, নাৰিকলৰ পিঠা বনাওঁ আমি। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। পিঠা বনাই সকলোৱে সুস্থ থাকক, সুখত থাকক, হাঁহি থাকক, ভোগালী বিহু উপভোগ কৰক সকলোৱে, তাকে কামনা কৰিছোঁ। তো বাই বাই। মই অংকিতা কলিতা আৰু ভালে আৰু তাৰপিছত বনাম এয়া চিৰাৰ লাৰু। আৰু বনাব লাগিব ন নাৰিকলৰ লাৰু। নাৰিকল কাটি আছো। আমি চিকেন ড্ৰাই ফ্ৰাই প্ৰিপাৰেশ্যন লৈ গৈছে খাবলৈ। হয় আৰু